হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MG ব্লগছলৈ। চ' গাইজ আজি আমি যাবলৈ ওলাইছোঁ আমাৰ ধেমাজি বিখ্যাত পৰা ঘুগুহা দৌল। ঘুগুহা দৌলত কিনো আছে, কেনেকুৱা ধৰণৰ ঘুগুহা দৌলটো বা ঘুগুহা দৌলটো ক'ত অৱস্থিত, আমি সেইবিলাক চাবলৈ ওলাইছোঁ। চ' গাইজ ব'লক ভিডিঅ'টো ষ্টাৰ্ট। তো গাইজ আমি এতিয়া বৰ্তমান আহি পিনে ঘুগুহা দৌল পালোহি, চাব পাৰে। এইপিনৰ পৰা যদি আপোনালোকে চাই এইপিনৰ পৰা যদি আহে তেতিয়াহ'লে ধেমাজি সদৰৰ পৰা 20 কিলোমিটাৰমান হ'ব। আৰু এইটো ৰাস্তাইদি যদি আপোনালোকে আহে লখিমপুৰ ঘিলামৰা হৈ, লখিমপুৰৰ পৰা ঘিলামৰা হৈ আহিলে আপোনালোকে আহিব পাৰে আৰু মানে অকণমান দূৰ হ'ব। চ' মোৰ পাছফালে আপোনালোকে এইটো দেখিব পাৰিছে ঘুগুহা দৌল বাকৰি। তো গাইজ এইটো এতিয়া বৰ্তমান ঘুগুহা দৌলৰ ভিতৰ চোৱা, ব'লক আমি ভিতৰলৈ সোমাই যাওঁ। তো গাইজ ইয়াত লিখা আছে ধুনীয়াকৈ, ইয়াত নবহিবও নেলেখিব অন্যথা 500 টকা জৰিমনা হ'ব। ঘুগুহা দৌলৰ ভিতৰত সোমাইছোঁহে। ঘুগুহা দৌলৰ ভিতৰত সোমাই পিনে পোনে আপোনালোকে দেখিবলৈ পাব বাওঁ ছাইডে এটা পুখুৰী আছে আৰু সোঁ ছাইডে এটা পুখুৰী আছে। আৰু ইয়াত বহুত ধুনীয়াকৈ পদুম ফুলবিলাক ফুলি থোৱা থাকে, কিন্তু বৰ্তমান সময়ত নাই আৰু ইমান ভিৰ নাই এতিয়া বৰ্তমান সময়ত। কাৰণ কৰোণা খাতিকে ইমান এটা মানুহ অহা নাই। আৰু বিশেষকৈ ইয়াত ভাল লাগে, বিশেষকৈ ইয়াত কোনখিনি সময়ত যে শিৱৰাত্ৰিত মানে বহুত মানুহ হয়, শিৱৰাত্ৰিৰ দিনাখনি বহুত ধুনীয়া লাগে ইয়াত। আৰু দৌলত বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণবিলাক পাতি থকা হয়, যেনে 7 বিহু পতা হয়। 7 বিহুৰ সময়ত গোটেই 7 দিন দৌলত ধুনীয়াকৈ বিশেষ মানে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক পতা হয়। আৰু দৌলটো একচুৱেলি বহুত নেচাৰৰ লগত জড়িত, প্ৰাকৃতিক পৰিৱেশ বহুত ধুনীয়া। আপোনালোকে ইয়ালৈ আহিব পাৰে, বেছি দূৰত নাই, ধেমাজি সদৰৰ পৰা 20 কিলোমিটাৰমান দূৰত হ'ব। আৰু আজি আমাৰ লগত আহিছে যিটো পিছত যিটো কৈ দিয়া দৌললৈ আহি কেনেকুৱা লাগে। দৌললৈ আহি মানে বহুত ভাল লাগে, ইয়াৰ সৌন্দৰ্য বহুত ধুনীয়া। ইয়াৰ সৌন্দৰ্য বুলি ক'বলৈ ইয়াত নেচাৰ আপোনালোকে ফুল নেচাৰ পাব। আৰু চাৰিওফালে দৌলত বহুত ডাঙৰ এৰিয়া, গোটেই এৰিয়াটোৱে গোটেই গছ গছনিৰ পৰা আদি কৰি বহুত ধুনীয়া লাগে। আপোনালোকক ভিডিঅ'টো চাই যাব, আগলৈ দেখাই যাম, বহুত ধুনীয়া জেগা আছে। তো গাইজ আহি আপোনালোকে মেইন গেটখন পাৰ হৈ পিনে এনেকুৱা এখন সৰু গেট পাব। সৰু গেটখন এইডোখৰ পৰা মানে মেইন যিটো দৌলৰ যিটো মন্দিৰ বা দৌলৰ যি স্থাপনা এটা ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। দেখুৱাই যাম, চাওক দেখিব পাৰিছে এইটো ঘুগুহা দৌল আমাৰ। তো গাইজ ইয়াত কেইখনমান নটিচ দি থোৱা আছে, প্ৰত্নতন্ত্ৰ সঞ্চালকালয় অসম, জাননী কিছুমান ইয়াত দি থোৱা আছে, আপোনালোকে চাব পাৰে। ঘুগুহা দৌল, ঘুগুহা ধেমাজি জিলা। তো গাইজ এয়া আৰু ঘুগুহা দৌল, ইয়াত বহুত পিছল হৈ আছে দেই এখন। তো চাব পাৰে, আপোনালোকক মই ভালকৈ দেখাম। এইটো হৈছে ঘুগুহা দৌলৰ নামঘৰ। আৰু ভিতৰ ভাগতো যায় মানুহ, বাহিৰতো যায়। শিৱৰাত্ৰিত দিনাখনি বহুত ভিৰ ভাই, বহুত পিছল। আৰু এইডোখৰত যে জেগাডোখৰ দেখিছে, এই জেগাডোখৰতে আগতে বেলগছ এজোপা আছিলে, বহুত ডাঙৰ বেলগছ এজোপা আছিলে। এতিয়া কিবা কাৰণত কাটি দিলে চাগে। আৰু ইয়াতে এতিয়া দেখিছে এইবোৰ শিৱলিংগ। আৰু এটা বস্তু আছে, বহুত ধুনীয়া জেগা, মই আপোনালোকৰ ওচৰত কেইটামান লৈ দেখাম, খাবলৈ চেষ্টা কৰিম। আৰু দেখিছেনে এই গছজোপা অৰ্জুন গছ চাগে, যদি ভুল হোৱা নাই। আৰু এই গছজোপা এটা বিশেষ মহত্ব আছে, মই আপোনালোকক দেখাই দিম। ইয়াতে বহুতে চাকি বন্তি দিয়ে। এতিয়া বৰ্তমান লেতেৰা হৈ আছে জেগাডোখৰ। আপোনালোকে দেখিছেনে এই গছজোপা গুৰিটো বেলেগ, কিন্তু এই ওপৰৰ ডালটো গৈ পিনে একেলগতে লগ সঁচাকৈ দেখিছেনে। ইয়াকে কোৱা হয় শিৱ আৰু পাৰ্বতীৰ মিলন বুলি, মহাদেৱ আৰু পাৰ্বতী মাতাৰ মিলন বুলি কোৱা হয়। এতিয়া জেগাডোখৰ অলপ লেতেৰা হৈ আছে, যিহেতু ইয়াত মানুহ দুনুহ ইমান এতিয়া অহা যোৱা কৰা নাই, তো কৰোণা খাতিকে ইমান চাফ চিকুণতা হোৱা নাই। কিন্তু ইভাগে ইয়াত বহুত ধুনীয়া লাগে।
গাইজ এয়াই দল ঘুগুহা দল আপোনালোকে চাব পাৰে ঘুগুহা দলৰ হৰি মন্দিৰ ভাগ আমি এতিয়া ভিতৰলৈ সোমাই যাম এই ভাগ হৈছে ঘুগুহা দলৰ হৰি মন্দিৰ ভাগ ইয়াতে যেতিয়া শিৱৰাত্ৰি হয় তেতিয়া ইয়াতে সকলো ভকত বৈষ্ণৱ ইয়াৰ পৰাই সেৱা লয় আৰু ভিতৰ ভাগলৈ ঘুগুহা দলৰ একেবাৰে মেইন যি ভিতৰ ভাগলৈ যাব পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে দেখিবলৈ পাইছে আপোনালোকে এইফালেদি ঘুগুহা দলৰ মেইন যিটো ভেটি বা ঘুগুহা দলৰ মেইন যিখন থাপনা সেই থাপনাখনলৈ এইফালেদি সোমাই যাব পাৰি এতিয়া আন্ধাৰ হৈ আছে যিহেতু মানুহ দুনুহ ইমান এটা নাহে এতিয়া বৰ্তমান চ' সেয়াই তো এই গাইজ আপোনালোকে চাব পাৰিব এইপিনে এখন কলেজ আছে যিখন পশ্চিম ধেমাজি কলেজ এনেকৈ দেখিব নাজানো এইফালে আছে মোৰ পাছফালে চ' ঘুগুহা দলটো বহুত ধুনীয়া দেখিবলৈ ইয়াৰ প্ৰাকৃতিক পৰিৱেশবিলাকো বহুত ধুনীয়া চ' আপোনালোকক দেখাই যাম ভিডিঅ'টো চাই থাকিব এই ৰাস্তাটোৱেদি আহিলে পশ্চিম ধেমাজি কলেজ পাব এখন পশ্চিম ধেমাজি কলেজ পশ্চিম ধেমাজি জুনিয়ৰ কলেজ ঘৰ দলৰ এটা ধুনীয়া ঘৰটো মানে দললৈ যদি কোনোবা বিশেষ এনেকুৱা আলহী অতিথি অহা হয় চ' ইয়াতে বহিবলৈ দিয়া হয় এই ঘৰটোতে বলক আপোনালোকক দেখাই দিওঁ আৰু বিশেষকৈ আগতে দলত এই ড্ৰেগনকেইটা বনোৱা নাছিল চাওকচোন কি সুন্দৰ ড্ৰেগনকেইটা এতিয়া এই ড্ৰেগনকেইটা দেখিবলৈ পাইছে আপোনালোকে সুন্দৰ ড্ৰেগন এইকেইটা এটা নতুনকৈ বনাই দিছে আৰু দেখিবলৈ আৰু ধুনীয়া লাগিছে চ' গাইজ এনেকৈ যদি উঠি যাওঁ আপোনালোকে দেখিব পাৰিব এই ঘৰটো দললৈ কোনোবা বিশেষ যদি অতিথি অহা হয় চ' এই ঘৰটোতে বহিবলৈ দি জিৰাবলৈ দিয়া হয় তো গাইজ দেখিছে এই ঘৰকেইটা এইবোৰ হাগা কৰিবলৈ লেট্ৰিন বাথৰুম আছে চ' এই ঘৰটো যে দেখিছে এই ঘৰটোতে আমি বুলি নহয় আৰু সকলো আহিলে খানা পিনা ইয়াতে খাব পাৰে এইটো ধুনীয়াকৈ ঘৰ এটা বনাই দি থোৱা আছে সকলোৱে খানা পিনা এই ঘৰটোতে খায় এয়ে আছিল আমাৰ ধেমাজি গৌৰৱ ঘুগুহা দৌল বাকৰি চ' ভিডিঅ'টো বনাওঁতে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে সকলোবোৰ যেন মাফ কৰি দিয়ে আৰু চ' গাইজ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম বন্দে মাতৰম